আসসালামু আলাইকুম ৰহমতুল্লাহি ওবৰাকাতু। নমস্কাৰ। আজি মই আপোনালোকৰ সন্মুখত আহিছোঁ মোৰ কিছুমান দুখ লগা কথা আপোনালোকক শ্বেয়াৰ কৰিবলৈ। মোৰ নাম মোহাম্মদ আশিকি এলাহি। মই মৈৰাবাৰী গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমত এজন কৰ্তৃপক্ষ হিচাপে কাম কৰি আছোঁ। আজি প্ৰায় এমাহ আগত গুৱাহাটী স্কাউট এণ্ড গাইডৰ অফিচৰ পৰা আমাৰ মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমত এজন বৃদ্ধা মানুহক অনা হৈছিলে, যাৰ নাম আছিল লাল বাহাদুৰ। তেওঁক আমি সকলোৱে লালদা বুলি মাতিছিলোঁ। তেওঁ এজন স্কাউট এণ্ড গাইডৰ কৰ্তৃপক্ষ হিচাপে কাম কৰি আছিলে, যাৰ কাৰণে তেওঁক লালদা হিচাপে গোটেই ভাৰতবৰ্ষত জনাজাত হৈছিলে। আমাৰ মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমত অনাৰ পিছত আমি তেওঁক এজন পুত্ৰ হিচাপে যিমানখিনি লালন পালন কৰিব লাগে মই তেওঁক লালন পালন কৰিছোঁ। আমাৰ আশ্ৰমৰ পৰা যিমানখিনি বস্তুৰ প্ৰয়োজন হৈছিলে তেওঁক দিয়া হৈছিলে, চিকিৎসা কৰা হৈছিলে। কিন্তু এটা কথা, তেওঁৰ এজন ল'ৰা আৰু 3জনী ছোৱালী আছিলে। 4জন সন্তান থকাৰ পিছতো আমাৰ মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমত থাকিবলগীয়া হৈছে। এনেকুৱা পুত্ৰ থকাৰ পিছতো যদি আমাৰ আশ্ৰমত এজন বৃদ্ধা মানুহ থাকে, তেওঁৰ মনত কি অনুভৱ হ'ব পাৰে আপোনালোকে ভাবিব পাৰে। কিন্তু আমি তেওঁক ভাবিব দিয়া নাই। তেওঁক এনেকুৱা মৰম চেনেহ কৰিছোঁ, লালন পালন কৰিছোঁ, তেওঁ যাতে সন্তানৰ কথা মনত পেলাব নোৱাৰে, এনেকুৱা লালন পালন কৰিছোঁ। যাৰ কাৰণে আজি আমি দুখিত হৈ আছোঁ যে মোক এৰি এজন পিতৃয়ে এই পৃথিৱীৰ পৰা চিৰ বিদায় লৈছে। আজি ৰাতিপুৱা 11টা বজাত আমাৰ আশ্ৰমৰ পৰা মৈৰাবাৰী টাউন হিন্দু মৰাহালিত তেওঁক অগ্নিমুখা কৰা হৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি আমাৰ লালদাক কেনেকৈ অগ্নিমুখা কৰিছোঁ।
আৰু আপোনালোকৰ ওচৰত মোৰ এটা আবদাৰ থাকিব যে আমাৰ লালদাৰ কাৰণে আপোনালোকে ভগৱানৰ ওচৰত হওক বা আল্লাহৰ ওচৰত হওক প্ৰাৰ্থনা কৰিব যে আমাৰ লালদাৰ আত্মাই শান্তি পায়। মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমৰ ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট কৰি জনাই দিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।